morning viewers, মই নবনীতাই মোৰ আন এটা ব্লগ নবনীতা হেপি লাইফছলৈ আপোনালোকক আজি পুনৰ স্বাগতম জনাইছোঁ। কালি ৰাখি পিন্ধোৱা হ'ল, তাৰপিছত ছোৱালীজনীয়ে মানে ভায়েকক ৰাখি পিন্ধাই আকৌ বৰ্তাক হাতৰ ঘৰলৈ গ'ল, বৰ্তাকৰ ল'ৰা দুটাকো ৰাখি পিন্ধালে। তাৰপিছত আৰু তাতে অকণমান দেৰি হ'ল কথা চথা পাতি থাকোঁতে, আৰু ব্লগ নবনালোঁ। আজি বোলো আকৌ পুনৰ ষ্টাৰ্ট কৰি দিওঁ। আৰু মই চব ওলাইছোঁ আজি মানে আমাৰ ইয়াত ৰাস মণ্ডপত ভাদ মাহৰ শৰাই দিব, সেইকাৰণে মই ৰাস মণ্ডপলৈ যাবলৈ ওলাইছোঁ। আৰু আপোনালোকৰ লগত কথা পাতি থাকিম, চাই থাককচোন। এয়া ওলাই আহিছোঁ মণ্ডপলৈ বুলি, এয়া কলপাত লৈছোঁ দেখিছে। আৰু মোৰ লগত আহিছে এজনী আমাৰ বাবুৰ মাক হয়, আৰু এজনী হৈছে দেখিছেনে বাৰু ৰ'দ পৰিছে, আৰু এজনী হৈছে টুকি, আমাৰ ঘৰৰে হয়। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। আচলতে ৰাস মণ্ডপ মানে কি হৈছে, আমাৰ মানে কোঁৱৰপুৰত 52জনামান নামঘৰ আছে। তাৰ মানে গোটেইকেইঘৰ নামঘৰৰ মানে মানুহে এই আমাৰ ৰাস মণ্ডপলৈ আহে, আৰু তেনেকৈ মানে এই নাম গায়। আৰু মানে যেতিয়া ৰাসৰ সময় হয়, আমাৰ ইয়াতো ৰাস তেনেকৈয়ে পাতে, এমাহ জুৰি নহয় কিন্তু 4দিনীয়া 3দিনীয়া তেনেকুৱা কাৰ্যসূচীৰে পাতে। আৰু ময়োতো আগতে ইমান ৰাসৰ কথা নাজানো বাৰু, কিন্তু ইয়ালৈ যেতিয়াৰ পৰা আহিলোঁ ময়ো বুজি পালোঁ। আৰু সেয়া আৰু দেখুৱাই থাকিম মই, চাই থাকক। আৰু এয়া হৈছে আমাৰ ৰাস মণ্ডপ পালোহি মই, আৰু মই এতিয়া সোমাই যাওঁ, গৈ থাকোঁ, চাই থাককচোন। কৃষ্ণ প্ৰভু কৃষ্ণ। এতিয়া মণ্ডপৰ ভিতৰত মাতটো কম আহিব পাৰে, অকণমান মানুহবোৰে কথা পাতি আছে যে। আৰু ইমান গৰম নহয় আজি, একদম ঘামি জামি মই কিবা হৈ গৈছোঁগৈ। আমাৰ মণ্ডপৰ ভিতৰৰ ভাগি আপোনালোকক অকণমান দেখুৱাই দিওঁচোন, চাব হা। আৰু সেৱা কৰি দিওঁ, আৰু এতিয়া চাহ খাব লৈছোঁ। এয়া চাহ খাইছোঁ চাওকচোন। আৰু এয়া আমাৰ মণ্ডপত সকলোৱে চাহ খাই আছে। এয়া হৈছে আমাৰ ধুনীয়া পা, কিমান ধুনীয়াকৈ হাঁহি দিলে দেখিলে নাই, দেখিছে। দেখিছে আজি এতিয়া মানে পাছবেলা 2টা বাজিব হ'ল। আজি ব্লগটো বোলো আকৌ আৰম্ভ কৰি দিয়েচোন। যোৱাকালি মানে কি হ'ল, মণ্ডপলৈ গ'লোঁ, মণ্ডপত দিনটো তাতেই থাকিলোঁ বাৰু। আৰু কালি মানে যিমানেই ৰ'দ নহয়, আৰু গৰমতে মোৰ ভাগৰ লাগিলে নে কিয়েই নে, আহি আৰু মানে সন্ধিয়া সময়ত পালোহি। আৰু ব্লগটো মানে ষ্টাৰ্ট কৰিবলৈ আৰু মন নগ'ল। আৰু মণ্ডপতো মানে তেনেকৈ ব্লগ নবনালোঁ, হেৰি মানুহো আছে, কামো কৰিলোঁ ইটো সিটোকৈ, সময়ো নাপালোঁ। সেইকাৰণে মণ্ডপত মানে আৰু বেলেগকৈ ব্লগ মানে নবনালোঁ। তাৰপিছত আজি ভাবিছোঁ ব্লগটো আকৌ ষ্টাৰ্ট কৰি দিওঁ। তাৰপৰা সেয়াই আৰু মই নবনীতাই আপোনালোকক পুনৰ মোৰ আন এটা ব্লগ নবনীতা হেপি লাইফছলৈ স্বাগতম জনাইছোঁ। তেতিয়াহ'লে চাই থাকিব আজি কি কৰোঁ। ছোৱালীজনী স্কুললৈ গ'ল, তাই আহি পাবহি এতিয়া 2:30মান বজাত পায়হি, আৰু 2টা বাজিছে বাৰু। আজি ভাবিছোঁ আপোনালোকক মোৰ পৰিয়ালৰ কথা কওঁচোন। মোৰ মাহঁতৰ ঘৰতো দেখুৱাইছোৱে মই, মোৰ মা দাদাহঁতক। আজি ভাবিছোঁ মোৰ মানুহজনৰ ঘৰৰ পৰিয়ালৰনো কোন আছে, মইনো কাৰ লগত থাকোঁ, সেই বিষয়ে আপোনালোকক জনাওঁচোন, হয়নে। মোৰ মানুহজনৰ মানে 4জনেই ককায়েক ভাই, কিন্তু 2 নম্বৰ ককায়েকজন নাই, সৰু ভায়েক আছে, ডাঙৰ ককায়েকজন আছে, আৰু এতিয়া মানে 3জনেই। তাৰপিছত মোৰ এনেকৈ মা আছে, দেউতা নাই ইয়াত। সেয়াই এতিয়া মই আৰু আমাৰ সৰু পৰিয়ালটো আমি একেলগত থাকোঁ, আৰু বাকী 2জনে আমাৰ কিনাৰতে, তেওঁলোকে মানে ছেপাৰেটকৈ থাকে। সেয়াই আৰু মোৰ পৰিয়ালটো। তাৰপাছত চাই থাকিব মই আৰু কি দেখোঁ আপোনালোকক। ৰাখীৰ দিনাখন
মোৰ ছোৱালীজনীয়ে মানে দদায়েক খুৰীয়েকৰ ল'ৰা আছে, তাৰ নামটো হৈছে বাবু, তাক মানে ৰাখি পিন্ধালে আৰু বৰ্তাকৰ ল'ৰাকেইটাকো পিন্ধালেগৈ। মই ভায়েকক পিন্ধোৱা অকণমান মানে ভিডিঅ' কৰি থৈ দিছিলোঁ, দেখুৱাম চাবচোন দেই। এয়া আমাৰ মেগীয়ে ভায়েকক ৰাখি পিন্ধাব লৈছে, চাওকচোন। এইটো হৈছে আমাৰ বাবু, আমাৰ মেগীৰ ভায়েক। পিন্ধোৱা, সূতা দি দিয়া তাক, চাউল এটা লগাই দিবি। বাবু ওপৰলৈ চোৱা আৰু হাই এটাও কোৱা, এইফালে চা, হাই কোৱা আকৌ। অঁ, আৰু বাবু বায়েকো আছে ইয়াত, এজনী লাজ কৰিলে। আৰু তাই মানে ৰাতিপুৱা স্কুল যোৱাৰ সময়তে ভায়েকক ৰাখি পিন্ধাই থৈ গ'ল, আৰু এই আমাৰ বোলে মেগীয়ে স্কুলৰ পৰা আহি গধূলি সময়ত পিন্ধাম বুলি ভাবিলে। দেখিছে? আপোনালোকৰো চাগে আজি ঘৰত এনেকুৱাই নিয়ম হৈছে, হয় নাই বাৰু? এইবোৰ বৰ মৰমৰ বান্ধোনৰ নিয়ম হয়, গম পায়নে? এইবোৰ নিয়মে আমাৰ মানুহবোৰক বহুত মৰমৰ মাজত বান্ধি থয়। আজি আমাৰ বাবুৱে বায়েকক ইয়াক গিফ্ট এটা দিছে, ৰাখীৰ কাৰণে উপহাৰ। কোৱা আকৌ বাবুক, হাজাৰো চাল জিঅ' বুলি। ৰাজকন্যাই ক'ব তোমাক, এতিয়া সন্ধিয়া 7 বাজিব হ'ল আৰু মই এতিয়া চাহ খাব লৈছোঁহে। মানে বেটি গ'ল টিউশ্যনলৈ আৰু দেউতাক যাব আৰু তাইক আনিবলৈ। এতিয়া 7টা চাৰে 7টা তেনেকুৱাতেই তাই মানে ছুটি হ'ব আৰু দেউতাক যাব আনিবলৈ, আৰু মই চাহ খাই লওঁ, তাই অহালৈকে মোৰ দেৰি হ'ব। আৰু ইমান গৰম নহয়, মই একদম ঘামি যাবি মানে কিবা হৈ গৈছোঁগৈ আৰু। চাই থাককচোন মই কিহে চাহ খাব লৈছোঁ। আজি মানে বৰা চাউলৰ জলপান বনালোঁ, আলুৰ লগত আলু ভাজি। দেউতাকে খাই ওলাই গ'ল আৰু মই আৰু বেটিলে আমি দুইজনী, তাইলৈ থৈ দিওঁ আৰু মই খাম আৰু একাপ গাখীৰ চাহ। মই এনেকৈ বৰা চাউলৰ জলপান মানে আলু ভাজিৰ লগত মানে খাই ভাল পাওঁ, আৰু বেটিয়েও ভাল পায়। গাখীৰৰ লগতো খাওঁ বাৰু, কিন্তু এনেকৈ খাই তাইও বেছিকৈ ভাল পায়। মানে মিঠা বস্তুতকৈ নিমখীয়া বস্তু খাই বেছি ভাল পায়। সুপ্ৰভাত বন্ধুসকল, মই মানে কালি ব্লগটো শেষ কৰিব নোৱাৰিলোঁৱেই নহয়। আজি ভাবিছোঁ ব্লগটো শেষ কৰিয়ে পেলাওঁচোন এইটো। কালি মানে সন্ধিয়া জলপান খালোঁ আৰু খাই মানে তাৰপিছত অকণমানজনী আহিলে, তাইও মানে খালে। খাই কালি মানে তাই অকণমান গাটো ভাল লগা নাই কৈছে, চকুকেইটা অকণমান বিষাইছে। চকু বিষাইছে মানে চকু অহু নহয়, তাই অকণমান চকু সমস্যা এটা আছে। স্কুলত মানে কি হয়, প্ৰজেক্টৰ স্ক্ৰীণত ক্লাছ কৰে আৰু ঘৰতো মোবাইল চাই নহয়, সেইকাৰণে চকুবোৰ তাই বিষ হৈছে। তাৰপাছত চশমাখনো চাগে মানে কেতিয়াবা খুলিও থৈ দিয়েতো। তাৰপাছত গাটো ভাল লগা নাই বুলি ক'লে আৰু অকণমান পঢ়িলে। তাৰপৰা ভাত বনালোঁ, ভাত খাই তাই শুই থাকিলে। ব্লগটো শেষ নকৰিলোঁ আৰু আজি ৰাতিপুৱা ভাবিছোঁ আকৌ শেষেই কৰি দিওঁ এইটো ব্লগ। আৰু এতিয়া চাহ খালোঁ, চাহ খাই আছোঁ আৰু তাইক দিলোঁ। তাই স্কুল যাব, তাই কালি অকণমান বৰা চাউল আছিলে, তাৰ অকণমান বনাই আলু ভাজি বনাই মানে তাইক দিলোঁ আৰু তাই খালে। খাই তাই স্কুল যাব, সোনকালে স্কুলৰ পৰা আহিব আজি, যিহেতু শনিবাৰ, সেইকাৰণে তেনেকৈ খাই যাওক, আহিব আৰু সোনকালে। আৰু আপোনালোকে চাগে ভাবিছে মই সদায় এইডোখৰত বহিনো কেলৈ মানে চাহ খাই থাকোঁ। আচলতে কি হয়, আমাৰ ইয়াৰ ওপৰতে মানে ফেনখন আছে, আৰু মই ৰাতিপুৱা সময়ত মানে কাম বন কৰি মানে গৰম উঠে নহয়, চুলি তুলিও সদায় মই ৰাতিপুৱা ধুয়ে দিওঁ, সেইকাৰণে এইডোখৰতে বহোঁ আৰু মই ইয়াতে চাহ খাওঁ। আৰু মোৰ পিছফালৰ ভিউটোতো দেখিছে, কাপোৰ আছে। কাপোৰ মানে কি, গধূলি সময়ত তিতি থাকে যে কাপোৰবোৰ, পিছবেলা গা ধুই দিয়া হয় গৰমৰ কাৰণে, এনেকৈ মেলি থৈ দিওঁ। আৰু তাৰপিছত এতিয়া ৰ'দত দি দিম, সেইবোৰ অঁতৰাই মেলি দিম আৰু সেইকাৰণে তেনেকৈ থাকে বাৰু। আৰু এতিয়া কি হ'ল, ব্লগটো বোলো সামৰণি মাৰোঁ।
যদি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক দিব আৰু মোৰ কাৰণে আৰু আমাৰ ৰাস মণ্ডপৰ কাৰণেও দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কি পালে কেনেকৈ পালে কমেণ্ট কৰি জনাবচোন তেতিয়াহ'লে এই ব্লগটো মই শেষ কৰোঁ বাই